Hi friends, welcome back to another video of ZaaZ vlog. আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আজি আসলতে মই আপোনালোকক ঈদৰ শুভেচ্ছা দি এইটো এটা ব্লগ বনাই আছোঁ আৰু ঈদত মানে বজাৰখন কেনেকুৱা হৈ পৰিছে পুৰা ভিৰ মানে বহুত বস্তু চলি আছে আৰু মোৰ মুখৰ আগত এখন বজাৰ মই আপোনালোকক দেখুৱাম প্ৰথমে কেমেৰাটো ঘূৰাই দেখুৱাই দিছোঁ চাওক মোৰ মুখৰ আগত এখন বজাৰ আছে তো ভিতৰত কি বস্তু আছে কেনেকুৱা ধৰণৰ ঈদৰ বজাৰ চলি আছে কি পায় আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ চববোৰ পটাপট ভিডিঅ'টো আৰম্ভ কৰি দিওঁ সোমোৱাৰ আগত মই আপোনালোকক এটা বস্তু দেখুৱাই দিছোঁ বঢ়িয়া কাৰ্পেট মানে এনেকুৱা ধৰণৰ মেটছ মানে ফ্ল'ৰ মেটছ এনেকুৱা ধৰণৰ বিকি আছে দাদা কিমান প্ৰাইচটো কিমান দাদা 100 টকা দুটা মানে যোৰা মানে ভাল লাগিছে মানে ডিজাইনটো মানে ইয়াৰ মাজত এনেকুৱা আপোনাৰ বেলেগ ডিজাইনত আছে হয় নাই বেলেগ বিহু মানে ঈদ বুলি আৰু এইটো নতুন স্পেচিয়েল অফাৰ এনেকুৱা ধৰণৰ আপোনালোকৰ মানে বস্তু বিকি আছে একদম বজাৰখনৰ মুখত চাওক ঈদ মুবাৰকটো দি দিয়ক ঈদ মুবাৰক সকলোকে মোৰ ফালৰ পৰা ঈদ মুবাৰক জনাই দিলোঁ আমাৰ ইয়াত আহিব কালাৰিং হ'ব চেৱাই পাব 7 দিনত 7টা বেলেগ কালাৰ খাব দেওবাৰে ধুই দিব একে কালাৰ হৈ যাব চিন্তা কৰিব নালাগে দেই আহিব ইয়াতে আছে নেকি এইটা সব আছে সব 7 দিনৰ কাৰণে 7টা বেলেগ কালাৰ আছে চিন্তা কৰিব নালাগে দেওবাৰৰ কাৰণে অৰেঞ্জ এনেকুৱা কালাৰত মানে এনেকুৱা ধৰণৰ কালাৰত চিউমি পায় মানে আচ্ছা এনেকুৱা প্ৰাইচবিলাক বেলেগ নে কি হয় প্ৰাইচ বেলেগ হয় আচ্ছা এর প্রাইস কিমান এইবিলাক এনেকুৱা 50 সব 250 আছে 220 আছে 350 আছে কালার ওয়াইজ নাকি না কোয়ালিটি ওয়াইজ আচ্ছা এনেকুৱা ধৰণৰ কেঁচা মেটা আছে হোয়াইট কালার সেম হয় এটো 250 ন এটো 160 এটো 250 আচ্ছা এটো 250 এটো 160 বহুত বস্তু আছে আসলতে আপোনালোকে অনুভৱ কৰক যে এমাহৰ ৰোজাৰ অন্তত মানে তেওঁলোকৰ ঈদ আহিছে আৰু আগন্তুক অহা কালি তেওঁলোকৰ ঈদ আৰু সেই ঈদৰ উপলক্ষে ইমান ধুনীয়াকৈ তেওঁলোকে সজাইছে আৰু মই আপোনালোকক দেখুৱাওঁ চাওক আগৰ পৰিৱেশটো আপোনালোকে চাব মই কেমেৰাটো ঘূৰাই দেখুৱাইছোঁ চাওক এই ধৰণে তেওঁলোকে তিৰপাল চাৰি পিনে লগাই দিছে আৰু এই তিৰপালৰ মাজেদি যেতিয়া যোৱা হয় তেতিয়া এটা বেলেগ বাহিৰৰ জেগালৈ মই গৈছোঁ যেন বাহিৰৰ জেগাত মই বজাৰ কৰি আছোঁ এনেকুৱা যেন অনুভৱ হৈছে বহুত বস্তু আছে মই আপোনালোকক দেখুৱাওঁ বোলো ঈদ বুলি স্পেচিয়েল বস্তু ওলাই আছে এইবিলাক হৈছে পাপৰ মানে বেলেগ ধৰণৰ এনেকুৱা ধৰণৰ কালাৰিং পাপৰ চলি আছে আৰু ভাইটিক আপোনালোকে চিনি পাব এবাৰ একদম মানে চক বজাৰৰ মুখত তেওঁলোকে বিকি আছিলে হয় নে চক বজাৰৰ মুখত কি ইয়াত কি বিকি আছে ইয়াত আপোনাৰ চেৱৈ আছে পাপৰ আছে আলুৱা পেকেট আছে হয় কিমানৰ পৰা এইবিলাক কিমানৰ পৰা ষ্টাৰ্ট আছে এনে কিমান আপোনাৰ পোৱা 50 টকা 40 টকা দি পাওঁ এনেকুৱা ধৰণৰ চাওক মই দেখুৱাই দিছোঁ এনেকুৱা ডিজাইনত যদি আপোনালোকক পাপৰ এনেকুৱা লাগে বৰ্তমান এই বজাৰখন একদম চক বজাৰৰ মুখামুখিকৈ আপোনালোকৰ বিকি আছে আৰু ঈদ বুলি আপোনালোকক এইটো আচলতে মই ভিডিঅ' ব্লগ দেখুৱাই আছোঁ বহুত ধৰণৰ ভিৰ পূৰা ভৰ্তি মানে চ' আপোনালোকে চাই থাকিব আৰু মজা বস্তু দেখুৱাই আছোঁ কোনো ইয়াত আচলতে বিকি আছে এনেকুৱা ধৰণৰ প্লেট আপোনালোকক যদি লাগে আহিব পাৰে 100 টকাত এটা ন 100 টকাত এটা আৰু বেলেগ দামৰো আছে 200 টকীয়াও আছে এনেকুৱা ডিজাইনৰ আছে চাওক এনেকুৱা ধৰণৰ এইবোৰ ফল মূল ৰাখিব পৰা বা এনেকৈ মিঠাই চিঠাই ৰাখিব পৰাকৈ নহয় জানো খুব ধুনীয়া ডিজাইনত আছে চাওক এনেকুৱা ধৰণৰ ডিজাইনতো আছে আপোনালোকে ল'ব পাৰে আৰু এইটো ফিক্স নে অলপ কিবা কম হ'ব কম বেছি হৈ যায় 10 টকা 20 টকা কম বেছিটো নহয় কম হ'ব ঠিক আছে 100 টকাৰ ভিতৰত এনেকুৱা ধৰণৰ বস্তু আপোনালোকে পাব মানে এনেকুৱাও ওলাই আছে মানে বৰ্তমান বজাৰখনত दादाई बिकी আছে दादा पटना का मशहूर लच्छा और सेवई आया हुआ है भाईजान अच्छा आइए और ले जाइए पटनार न जी पटनार এনেকুৱা ধৰণৰ सेवई কিমান केजी বা 220 से शुरू है अच्छा 250 जी शुरू है अच्छा 220 से 250 है 300 रुपये टेस्ट बढ़िया है तो बहुत बेहतरीन टेस्ट है अच्छा যদি এনেকুৱা লাগে আপোনালোকে একদম এই চাওক মছজিদৰ মুখত আছে ঢেকাইপতি মছজিদৰ মুখত আপোনালোকে এনেকৈ আহিব পাৰে বহু ধৰণৰ দোকান আছে এটা নহয় पहले ईद के लिए आपको मुबारकबाद हम लोग का चैनल की तरफ से दे रहा है ये धৰণৰ এনেকুৱা জুৱেলাৰী আইটেমো ইয়াত ওলাই আছে আচলতে ঈদ বুলি ন দাদা ঈদ বুলি অফাৰ পুৰা চলি আছে ন কিমানৰ পৰা ষ্টাৰ্ট আছে অকণমান ক'ব পাৰিব এনেকুৱা ধৰণৰ 100 টকাৰ পৰা ষ্টাৰ্ট আছে আৰু ভাল কথাটো হৈছে এনেকুৱা ধৰণৰ চাওক এনেকুৱা ধৰণৰ বহু ধৰণৰ এইবোৰ আৰ্টিফিচিয়েল জুৱেলাৰী হয় কিন্তু মানে এনেকুৱা ধৰণৰ বহুত বস্তু আছে এনেকুৱা ধৰণৰ চুৰি টাইপ এনেকুৱা ধৰণৰ আছে ব্ৰাইডেল মানে যিখিনি আপোনালোকে পাব সেইখিনি মানে ব্ৰাইডেল কালেকশ্যন নহয় জানো ব্ৰাইডেল কালেকশ্যন এনেকুৱা ধৰণৰ আৰু আছে মই দেখুৱাইছোঁ চাওক এনেকুৱা ধৰণৰ পুৰা ছেট এনেকুৱা ধৰণৰ আছে কিমানৰ পৰা ষ্টাৰ্ট আছে দাদা এনেই এইবিলাক কিমান হ'ব 300 টকাৰ পৰা ষ্টাৰ্ট আছে 300 টকাৰ পৰা হোলচেল আৰু আচলতে দাদাৰ দোকানখন মই এনে দেখুৱাই দিছোঁ এইখন মানে পুৰা হোলচেলৰ দোকান হয় এইখন দোকানলৈ আপোনালোকে আহিব পাৰিব বহু ধৰণৰ এনেকুৱা
জুৱেলাৰী এইবিলাক কিমান এইবিলাক কিমান এইবিলাক আপোনাৰ 110 টকাৰ পৰা হ'লচেলত কিছুমান আছে আপোনাৰ 250 আচ্ছা এইবিলাক ঝুমকাবিলাক এনেকুৱা ধৰণৰ 100 টকাৰ পৰা ষ্টাৰ্ট আছে এইবিলাক আপোনাৰ 160 টকাৰ পৰা ষ্টাৰ্ট আছে 160 হ'লচেলত এনেকুৱা ধৰণৰ আপোনালোকে পাব মানে বহুত ধুনীয়া কালেকশ্যন আছে চাওক একদম ধুনীয়া কালেকশ্যন আপোনালোকে আহিব হ'লচেলতো এইখন দোকানত এভেইলেবল হ'ব ন দাদা হ'লচেল আপোনালোকে কৰে ন হ'লচেল কৰে চ' আপোনালোকে হ'লচেলৰ কাৰণে মোৰ বেগত মানে এনেকুৱা ধৰণৰ জুৱেলাৰী আইটেম আছে একদম আপোনাক মই এড্ৰেছটো দি দিছোঁ এড্ৰেছটো একদম আপোনাৰ মছজিদৰ মুখত মানে একদম মছজিদৰ মুখে আপোনালোকে এনেকুৱা ধৰণৰ আইটেম পাব বহু ধৰণৰ আছে ক্লাছ কি আছে দাদা এনেই এভৰিথিং বস্তু বিয়াৰ এভৰিথিং বস্তু পাব বিয়াৰ এভৰিথিং ন জুৱেলাৰিজ এভৰিথিং ছোৱালীৰ গোটেই জুৱেলাৰী আইটেম এনেকুৱা ধৰণৰ পাব ছেটৰ পৰা এনেকুৱা ধৰণৰ জেনেৰেল ছেটৰ পৰা গোটেইখিনি একদম আপোনালোকে গোটেই ডিজাইনেবল এনেকুৱা ধৰণৰ ঝুমকাও আপোনালোকে পাব তো এখন মই আপোনালোকক হ'লচেল দেখুৱাই দিলোঁ আৰু ঈদ বুলি সেইখন হ'লচেলতো আপোনালোকে আহিব পাৰে দাদা অকণমান যদি কিবা ভিডিঅ' চাই আহে আপুনি অকণমান ডিছকাউণ্ট দি দিব তেখেতক ঠিক আছে হা মানে এই প্ৰথমে ঈদৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা দিম দেই আৰু থেংক ইউ বজাৰ শেষ হ'ল নে আৰু কৰিব আছে চলি আছে চ' বহুত বস্তু ইয়াত চলি আছে বহুত ধুনীয়াকৈ হজন বজাৰত কাপোৰৰ বহুত বস্তু আছে মানে ষ্টক বজাৰ মেইন বজাৰ মানে তালৈ আপোনালোকক লৈ গৈছোঁ ব'লক চলি আছে আৰু এতিয়া ঈদ মুখৰ আগত আছে কাৰণে আচলতে মই দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ বহু ধৰণৰ চেণ্ডেল এনেকুৱা ধৰণৰ হিলৰ টাইপ এনেকুৱা ধৰণৰ বিকি আছে দাদাই মজা আছে ভাল ডিজাইনৰ এনেকুৱা ধৰণৰ বিকি আছে এনেকুৱা ধৰণৰ চাওক এনেকুৱা ধৰণৰ বিকি আছে মজা কম প্ৰাইজত ন হয় দাদা বহুত কমত দি আছে এইবাৰ চাগে পুৰা অফাৰ দিম হয় ঈদ আৰু বিহু চব অফাৰ দিলোঁ মই অফাৰ দিলে হয় আৰু বহুত সস্তা বিকিলোঁ কিমানৰ পৰা আছে 200 এইটো আপোনাৰ এইটো ফেঞ্চি চেণ্ডেল 300ৰ পৰা 350 400 লৈকে ইমানটো ৰেঞ্জলৈকে হয় আৰু আজি আচলতে আপোনালোকৰ লাষ্ট হয় আজি আমাৰ লাষ্ট বজাৰ আৰু সেইটো মানে লাষ্ট বজাৰ আকৌ পঢ়িবলৈ দিব চাগে সেইটোৱে আশা কৰিছোঁ বনোৱাৰ পাছত আমালোকে আৰু ভাল পাইছোঁ চৰকাৰে ধন্যবাদ জনাইছোঁ যিসকলে বিহু আৰু ঈদলৈকে আমাক বহিবলৈ দিলে আমিও টুকটাক কিবাকৈ পালোঁ আৰু ভৱিষ্যতেও মানে ভাল হওক বুলি সেইটো আশা এটা কৰিছোঁ এনেকুৱা ধৰণে তেওঁলোকে আচলতে এনেকুৱা খুব ভাল পাইছে আচলতে আৰু ভাল পোৱাৰ কাৰণটো মই আপোনালোকক ক'লোঁ চৰকাৰকো এইটো প্ৰশংসনীয় যে ইমান সোনকালে খৰতকীয়াকৈ তেওঁলোকৰ বিহু আৰু ঈদটো দুই ধৰণে তেওঁলোকে উলিয়াব পাৰিলে মানে ইয়াত বহিবলৈ অস্থায়ীৰূপে পালে তাৰ কাৰণেও সকলোকে ধন্যবাদ দাদা আপোনাকো ধন্যবাদ দেই দাদা কিমান দাদা 100 টকাত 3টা এবাৰ ভালকৈ কৈ দিয়ক আপুনি যেনেকৈ কৈছে 100 টকাত 3টা কি হয় গাৰু কভাৰ আচ্ছা 100 টকাত 3টা এনেকুৱা ধৰণৰ গাৰু কভাৰ যিহেতুকে আজি অস্থায়ীৰূপে আপোনালোকৰ লাষ্ট দিন 9টা বজালৈকে বহিবলৈ পাব এনেই ভাল পালেতো আপোনালোকে বিহু আৰু দুই ধৰণৰ ফেষ্টিভেলখিনি ওলাই গৈছে আপোনালোকৰ বহিব পৰা আৰু অফাৰ দি আছে তেওঁলোকে এনেকুৱা ধৰণৰ 3 পিচ মানে এনেকুৱা ধৰণৰ গাৰু কভাৰ বেলেগ কালাৰত ল'ব পাৰিব চাগে নহয় জানো 3 পিচ এনেকুৱা পাব আৰু কিবা আছে নি 350 আচ্ছা চাদৰ মেখেলা আচ্ছা চাদৰ মেখেলা 350 কটন নেকি এইটো কটন এচি কটন বুলি কয় ভিডিঅ'টো আচলতে ইয়াতে অন্ত কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক শ্বেয়াৰ গোটেইখিনি কৰি দিব আৰু বিশেষকৈ ইছলাম ধৰ্মী সকলো লোকৰ কাৰণে আজি মানে অহাকালি মানে তেওঁলোকৰ পবিত্ৰ ঈদ হ'ব তাৰ কাৰণে আমাৰ ব্লগৰ ফালৰ পৰা সকলোকে শুভেচ্ছা যাচিছোঁ আৰু এই ব্লগ পেজটোত পৰা আপোনালোকক সকলোকে থেংক ইউ আৰু ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাৰ ব্লগ পেজটোত খুব ধুনীয়াকৈ সঁহাৰি জনাইছে চ' এতিয়া এই ভিডিঅ'টো ইয়াতে অন্ত কৰিম আনটি ভিডিঅ'ত আপোনালোকক নিশ্চয় লগ পাম সেই আশাৰে এই ভিডিঅ'টো টাটা বাবা